আমি UPPL দলৰ তৰফৰ পৰা ইমানখিনি সময়ত এতিয়া নিৰ্বাচনৰ কোনো ঠিকাং নাই। তাৰপিছত মডেল কোড অফ কণ্ডাক্টটো চলি আছে। তাৰপিছতে আপোনাৰ কৰোনাৰ কাৰণে বিভিন্ন সময়ত লকডাউন আৰু কাৰফিউবিলাকো চলি আছে। তো এইখিনি সময়ত আমি পানীকান্ত গোৱাৰী ডাঙৰীয়াৰ লগতে বিক্ৰমজিৎ সিংহ চৌধুৰী ডাঙৰীয়াৰ লগতে আমাৰ এপচুৰ তৰফৰ পৰা প্ৰণয় ডাঙৰীয়াৰ লগতে আমাৰ প্ৰাইমাৰী তাৰপিছতো আমাৰ তিলকগাঁও চৰাইকচৰা যি গুৰামাৰী বান সমিতিৰ তাৰমানে ছেক্ৰেটাৰী আমাৰ কামেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু ইয়াতে উপস্থিত বিভিন্ন ৰাইজ আৰু ইয়াতে উপস্থিত UPPL প্ৰাইমাৰী সমিতিৰ ছেক্ৰেটাৰী আমাৰ ব্ৰিটেন নিচাহাৰী ডাঙৰীয়া আৰু আমি সকলোৱে ইয়াতে আহিছোঁ ৰাইজৰ লগত মিলি আমি ৰাইজৰ লগত এক হৈ কেনেকৈ আমি একলগে হৈ ইয়াতে কোনো ৰাজনীতি নকৰি কোনো ধৰণৰ পলিটিক্স নকৰি একলগে আমি কেনেকৈ মানে গাঁওখন একত্ৰিত হৈ বানটোক ৰক্ষা কৰিব পাৰোঁ। আৰু কালিৰ পৰা আমি আশা কৰোঁ আমি সকলোৰ লগতে কথা বাৰ্তা পাতিলোঁ আৰু ৰাইজৰ লগতো আমি আলোচনা কৰিলোঁ। আমাৰ দলৰ তৰফৰ পৰাও UPPL দলৰ তৰফৰ পৰাও এপচুৰ তৰফৰ পৰাও বা বিভিন্ন বড়ো সংগঠন বা বিভিন্ন ইয়াৰ সংগঠনৰ তৰফৰ পৰাও একলগ হৈ কেনেকৈ আমি ইয়াতে বানটো ৰক্ষণাবেক্ষণ দিব পাৰোঁ বা কেনেকৈ শ্ৰম কৰি নিজে লেবাৰৰ দৰে খাটি নিজৰ ভূমিবিলাক ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে আমি ইয়াতে আহিছোঁ আৰু কালিৰ পৰা কাম ষ্টাৰ্ট হৈ যাব। আৰু অৱশেষত মই শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক অৰ্থাৎ এপচুৰ প্ৰাক্তন সভাপতি আৰু UPPL দলৰ বৰ্তমানৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ মোক অৱগত কৰিছে এই কথাৰ বিষয়ে আৰু মোৰ লগতে চিৰাং জিলাৰ UPPLৰ বিষয়ববীয়াকো ইয়াতে উপস্থিত হ'বলৈ নিৰ্দেশ দিছে আৰু তেওঁ যিমানখিনি আমাক ছাপোৰ্ট আৰু গাইডেন্স দিছে সেই গাইডেন্স আৰু সহায় লৈয়ে আমি ৰাইজৰ মাজত আহিছোঁ যে আমাৰ তৰফৰ পৰা ব্যক্তিগতভাৱেও বা দলৰ তৰফৰ পৰাও যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা তিলকগাঁও চৰাইকচৰা যি নেকি আমাৰ বাচুগাঁৱৰ নিকটৱৰ্তী গাঁও এই তিলকগাঁও চৰাইকচৰাৰ গুৰামাৰী বান্ধখনৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি সহায় সহযোগিতা আগবঢ়াম। ধন্যবাদ।